নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এটমিক বমৰ বিষয়ে। বৰ্তমান ভাৰত পাকিস্তানৰ যুদ্ধ সমাগত নহয়, বৰ্তমান ভাৰত পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈ গৈছে। তো এই যুদ্ধত এটমিক বম ইউজ হ'ব নেকি? হোৱাৰ বৰ্তমান বহুত চান্স আহি পৰিছে। তথাপি এইটো এটমিক বম এনেকৈ ইউজ কৰা নহয়। তো গোটেই বিশ্বৰ দেশসমূহৰ লগত কিছুমান ৰুলছ ৰেগুলেশ্যন আছে। তো এইসমূহ ভংগ কৰাটো বৰ কঠিন, ভংগ কৰিব নোৱাৰে, ইউজ হোৱাৰ সম্ভাৱনা কম আছে। যদিও ভাৰত আৰু পাকিস্তানৰ যি ইমোশ্যনেল যুদ্ধ হৈ আছে, এই যুদ্ধত ভাৰত নাইবা পাকিস্তানে কোনেও হাৰ মানিব নোখোজে, নাইবা হাৰ কেতিয়াও নামানে। তো কোন সময়ত কেনেদৰে পাৰমাণৱিক বোমা ইউজ হৈ যাব পাৰে সেয়া কোনেও ক'ব নোৱাৰে। তো আমি সকলোৱে তাৰ বাবে সজাগ হৈ থকাটো ভাল। কিন্তু আমি ভাৰত পাকিস্তানৰ যুদ্ধত পাৰমাণৱিক বোমা ইউজ হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আমি বিচাৰোঁ সকলোৱে অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা যুদ্ধ কৰক আৰু সৈন্যৰ মাজত যুদ্ধ কৰক, সাধাৰণ জনতাৰ কোনো ধৰণৰ ক্ষতিসাধন নহওক। এতিয়া বলকচোন আমি জানিলোঁ পাৰমাণৱিক বোমানো কি। পাৰমাণৱিক বোমা হৈছে ইউৰেনিয়াম 235 আৰু প্লুটনিয়াম 239 নামৰ দুবিধ কেমিকেলৰ দ্বাৰা প্ৰস্তুত কৰা এটা বিষাক্ত বম। যি বম যেতিয়া ব্লাষ্ট হোৱাৰ পাছত ইয়াৰ পৰা এক্স ৰেজ, গামা ৰেজ আৰু নিউট্ৰনছ এনেকুৱা ধৰণৰ বিষাক্ত ৰেজসমূহ ৰেডিঅ'এক্টিভ বা ৰেডিঅ' মেগনেটিভ ৰেজসমূহ ৰিলিজ হয়। আমি জানো এজন মানুহৰ মেডিকেল ছায়েন্সত যেতিয়া এক্স ৰে কৰা হয়, তাত সাধাৰণ মাত্ৰ 0.1 MSV মিলিচিভাৰ্ট বুলি কোৱা হয়। তো এনেকুৱা ধৰণৰ সাধাৰণ ৰেজ ইউজ হয়। কিন্তু যেতিয়া এই এটমিক বম ব্লাষ্ট হ'ব, ইয়াৰ পৰা বহু বৃহৎ পৰিমাণৰ এই এক্স ৰেজ নাইবা গামা ৰেজ নাইবা নিউট্ৰন প্ৰডিউচ হয়, যাৰ ফলত যি ওচৰে পাজৰে মানুহ নাইবা বিভিন্ন ধৰণৰ জীৱ জন্তু থাকে, সকলোবিলাক জীৱ জন্তু মানুহৰ তৎক্ষণাত মৃত্যু হৈ যায়। প্ৰথমতে আমি জানিলোঁ যেতিয়া এটমিক বম ব্লাষ্ট হ'ব, যিখিনি জেগাত ব্লাষ্ট হ'ব তাৰ চাৰিওপিনে প্ৰায় 7 পৰা 8 কিলোমিটাৰ এৰিয়া চাৰিওপিনে বিয়পি পৰিব, লগে লগে ইনষ্টেণ্ট মৃত্যু হ'ব গোটেইখিনি মানুহৰ। কিন্তু সেই ব্লাষ্ট হোৱাৰ প্ৰায় 24 ঘণ্টাৰ ভিতৰত এই গেছবিলাক, এই ৰেজবিলাক ইমান স্পীডত বিয়পি যাব, চাৰিওপিনে বিয়পি যাব যে যিমান মানুহে এই গেছৰ সংস্পৰ্শত আহিব, সকলো মানুহৰে মৃত্যু হ'ব। এতিয়া গোটেই পৃথিৱীখন ধ্বংস কৰিবলৈ মাত্ৰ 100টা এটমিক বমৰ প্ৰয়োজন হয়, আৰু গোটেই ভাৰতবৰ্ষ ধ্বংস কৰিবলৈ প্ৰায় 10টা, আৰু গোটেই পাকিস্তান ধ্বংস কৰিবলৈ মাত্ৰ 7টা এটমিক বমৰ প্ৰয়োজন হয়। এতিয়া ভাবি চোৱা, ভাৰতৰ হাতত 180টা এনেকুৱা এটমিক বম আছে, আনহাতে পাকিস্তানৰ হাতত 170টা এনেকুৱা এটমিক বম আছে। তো এই সংখ্যাৰ লগত তুলনা কৰাটো আমাৰ আটাইতকৈ ডাঙৰ ভুল হ'ব। গতিকে এবাৰ এটমিক বম যিটো এৰিয়াত পৰে, সেই এৰিয়াটোত প্ৰদূষণ মুক্ত হ'বলৈ প্ৰায় 3000 বছৰ সময় লাগি যায়। গতিকে ইমান ভয়ানক এটমিক বমৰ প্ৰভাৱ। গতিকে আমি বিচাৰোঁ এটমিক বমে এই যুদ্ধত প্ৰভাৱ নেপেলাওক, এটমিক বমৰ প্ৰয়োগ নহওক। তো এইটোৱে কামনা কৰিছোঁ। তো আজিলৈ এই ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কৰিবা, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো আগলৈ ভিডিঅ' পাবলৈ নটিফিকেশ্যন আটাইতকৈ সোনকালে পাবলৈ বেল আইকনটো প্ৰেছ কৰি থৈ দিবা। আজিলৈ ইমানে। জয় হিন্দ।